নমো বুদ্ধায়। আজি আমি তথাগত ভগৱান বুদ্ধৰ 9টা গুণৰ ওপৰত বিস্তৃত আকাৰত বৰ্ণনা কৰিবলৈ লৈছোঁ। নমো তস্ස ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্ස। নমো তস্স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্স। নমো তস্স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্স। সবৰ প্ৰথমে আমি ভগৱান বুদ্ধ ধম্ম সংঘ ত্ৰিৰত্নকে বন্দনা কৰি আৰু শ্ৰদ্ধাপূৰ্বক আমাৰ গুৰু সবকে আমি বন্দনা কৰি সবকে নমো বুদ্ধায়। এই পৃথিৱীৰ এনেকুৱা একজন মহান ব্যক্তি জন্ম হৈছে, যাৰ জন্ম হোৱাৰ পৰা এই পৃথিৱীৰ এই সংসাৰৰ অভিজা নামক অন্ধকাৰটো দূৰ হৈছে। অন্ধকাৰটো দূৰ হৈখিনি উইজা নামক উজালা লাইটটো উৎপন্ন হৈছে, যাৰ জন্মটো বহুত লোকৰ হিতৰ কাৰণে, বহুত লোকৰ সুখৰ কাৰণে হৈছে। এনেকুৱা পুণ্যৱান মহান ব্যক্তি হয় আমাৰ তথাগত সম্মা সম্বুদ্ধ। এই মহাপুৰুষকে জানিবৰ কাৰণে, তাৰ ওপৰত শ্ৰদ্ধাটো বঢ়াবৰ কাৰণে, তাৰ গুণৰ একটা গুণৰ ওপৰত আমি জ্ঞান হ'ব লাগে। সেইটো কাৰণে আজি আমি ভগৱান বুদ্ধৰ গুণৰ ওপৰত চাবলৈ যাম। সাধু সাধু সাধু। ইতি পিছো ভগৱা অৰহং সম্মা সম্বুদ্ধো বিদ্যাচৰণ সম্পন্নো সুগতো লোকবিদো अनुतरो पुरुषोत्तम सारथि सत्था देवमनुसानं बुद्धो भगवती। ইয়াতে ভগৱান বুদ্ধৰ প্ৰথম গুণটো হৈছে আৰাহাং। এই আৰাহাং মিনিংটো কি হয় এতিয়া আমি চাম। ভগৱান বুদ্ধ আৰাহাং হয়। আৰাহাং অৰ্থটো হ'ল ৰাগা দোষা মহা। रागा यानी लोभ, दोषा यानी खंग, मोहा यानी अज्ञान। এই লোভ খং और অজ্ঞানটোকে পৰিপূৰ্ণ ৰূপত দূৰ কৰিলে, নাশ কৰি দিলে। আৰাহাং শব্দটো কম্বাইন ৱাৰ্ড হয়। আৰি প্লাছ হান্তা, আৰাহান্তা। আৰি মানে শত্ৰু, হান্তা মানে নাশ, শত্ৰুকে নাশ কৰি দিয়াটো হয় আৰাহাং। আমাৰ ভগৱান বুদ্ধ সব শত্ৰুকে নাশ কৰি দিলে। শত্ৰু মানে কি? শত্ৰু মানে কি হয়? শত্ৰু মানে লোভ, খং, অজ্ঞান और माना यानी गमन। এইটো হৈছে আমাৰ সবচে ডাঙৰ শত্ৰু হয়। এই সব শত্ৰুটোকে আমাৰ ভগৱান বুদ্ধ নাশ কৰিলে। ভগৱান বুদ্ধৰ সব পাপ কৰ্ম দূৰ হৈ গ'ল, যাৰ সভি কুশলা কৰ্মটো পৰিপূৰ্ণ হৈ গ'ল। এনেকুৱা ব্যক্তি সংসাৰৰ পৰা মুক্তি হৈ গ'ল। এনেকুৱা মুক্তি ব্যক্তিকে আমি আৰহান্ত বুলি কয়। সেইটো কাৰণে ভগৱান বুদ্ধ আৰহাং হয়। সম্মা সম্বুদ্ধ মিনিংটো হ'ল ভগৱান বুদ্ধ বিনা গুৰু উপদেশতে উত্তম নিৰ্বাণ যোৱা ৰাস্তাটোকে প্ৰাপ্ত কৰিলে, সম্মা সম্বুদ্ধ জ্ঞানটোকে প্ৰাপ্ত কৰিছে। যেতিয়া বোধিসত্ত্ব অৱস্থাতে আছিলে, তেতিয়া তাক নিৰ্বাণ যোৱা ৰাস্তা দেখাবলৈ, শিকাবলৈ কোনোজন গুৰু নাছিলে। নিজে মুক্তি ৰাস্তা, নিৰ্বাণ যোৱা ৰাস্তা ডিস্কভাৰ কৰিলে। সেইটো কাৰণে বিনা গুৰু উপদেশে হে চাৰ আৰ্য সত্য और अष्टांगिका मार्गा ৰাস্তাটোকে বিচাৰি ডিস্কভাৰ কৰি ওলাইছে। সেইটো কাৰণে আমি ভগৱান বুদ্ধকে সম্মা সম্বুদ্ধ বুলি কয়। বিদ্যাচৰণ সম্পন্ন। আমাৰ ভগৱান বুদ্ধ বিদ্যাচৰণ সম্পন্ন হয়। বিদ্যাচৰণ সম্পন্ন মিনিং হৈছে विद्या, ज्ञान और आचरण। विद्या, ज्ञान और आचरण সম্পূৰ্ণ ব্যক্তি হয় ভগৱান বুদ্ধ।
ভগৱান বুদ্ধ শীল পৰিপূৰ্ণ হয়, সমাধি পৰিপূৰ্ণ হয়, পাඤ্ঞা পৰিপূৰ্ণ হয়। শীল সমাধি পাඤ্ঞা বিমুক্তি জ্ঞান পৰিপূৰ্ণ হয়। সেই যোন ধৰম জ্ঞানটো প্ৰাপ্ত হৈছে, যোন ধৰম সেই উপদেশ দিছে, এই উপদেশ অনুসাৰ তাৰ জীৱন যাপন কৰিলে, থাকিলে তাৰ কোৱা আৰু কৰাটো একেটা হয়। যেনেকুৱা তাৰ বিদ্যা জ্ঞান और তেনেকুৱা তাৰ আচৰণ। এইটো কাৰণে আমি ভগৱান বুদ্ধকে বিদ্যাচৰণ সম্পন্ন কয়। সুগত অৰ্থটো হ'ল সুন্দৰ গতিকে প্ৰাপ্তি। এই সুন্দৰ গতি মানে কি? ভগৱান বুদ্ধৰ যোন নিৰ্বাণৰ যোৱা ৰাস্তাটো কথা কৈ গৈছে, এই নিৰ্বাণটো সুন্দৰ গতি হয়। ভগৱান বুদ্ধ যোন দিনত আৰহান্তটোকে প্ৰাপ্ত হৈছিলে, সুন্দৰ এনেকুৱা গতিটোকে প্ৰাপ্ত হৈছে। আৰু সুগত মানে ভগৱান বুদ্ধৰ যেদিন পৰা বুদ্ধ প্ৰাপ্ত হৈছিলে, সেইদিনৰ পৰা 45 বছৰ পৰ্যন্ত তাৰ ডেইলি ৰুটিনটো হৈছে, তাৰ ডেইলি ৰুটিনটো হ'ল ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টা পৰ্যন্ত মানুহৰ কাৰণে ভগৱান বুদ্ধৰ সময়টো দিয়ে। তাৰপিছতে ৰাতি 10টাৰ পৰা 2টা AM পৰ্যন্ত দেৱা ব্ৰহ্মাৰ কাৰণে সময়টো থয়। এই 2টাৰ পৰা 3টা পৰ্যন্ত 1 ঘণ্টা চাংকামানা ৱাকিং মেডিটেশ্যন কৰে। তাৰপাছতে 3টাৰ পৰা 4টা পৰ্যন্ত অলপ শৰীৰটোকে আৰাম দিয়ে। ৰাতিপুৱা 4টা বাজি পৰা 6টা পৰ্যন্ত 2 ঘণ্টা কামাঠান কৰে, মেডিটেশ্যন কৰে। এই মেডিটেশ্যন নামটো হৈছে মহাকৰুণা সমাপতি ধ্যান কামাঠান। এই মহাকৰুণা সমাপতি কামাঠানৰ মেডিটেশ্যনতে সেই গোটেই সংসাৰটোকে চাই, সংসাৰতে থকা চব প্ৰাণীকে চাই, মানুহ, দেৱা, ব্ৰহ্মা, আজি কোনে আমাৰ ধাম্মাটো শুনি জ্ঞানটো প্ৰাপ্ত হ'ব, আজি কোনে আমাৰ ধাম্মাটোকে বুজি পাব। এই চব দেখাৰ পাছতে ভগৱান বুদ্ধ উঠি ডাইৰেক্ট এই ব্যক্তিৰ ওচৰতে যায়, গৈখিনি ধাম্মা দেশনাটো দিয়ে। তাৰ অনুসাৰ, তাৰ জ্ঞানৰ অনুসাৰ ভগৱান বুদ্ধটো ধাম্মা দেশনা দিয়ে। ভগৱান বুদ্ধ ব্যক্তিকে ধাম্মা দিয়া আগতে তাৰ পাৰ্মিটো চাই, সময়টো চাই, ছাবজেক্টটো চাই, তাৰ কোন লেভেলতে আছে তাৰ পাৰ্মিটো, এই চব চাইখিনিহি ভগৱান বুদ্ধ ধাম্মাটো দিয়ে। সেইটো কাৰণে ভগৱান বুদ্ধৰ কৈ যাকে ধাম্মাটো দিয়ে, এই ব্যক্তিটো ধাম্মা শুনি শুনি জ্ঞানটো প্ৰাপ্ত হৈ যায়, ধাম্মাটোকে বুজি পায় আৰু মাগা ফলাটো প্ৰাপ্ত হৈ যায়। এই সুগত গুণটো সম্মা সম্বুদ্ধ অকলেহি প্ৰাপ্ত কৰিব পাৰে, বাকী কোনোজন এই সুগত গুণটোকে প্ৰাপ্ত কৰিব নোৱাৰে। এইটো কাৰণে ভগৱান বুদ্ধকে সুগত বুলি কয় আমি। লোকবিদু মিনিংটো হ'ল, লোকা মানে সংসাৰ, বিদু মানে জ্ঞান। ভগৱান বুদ্ধৰ ত্ৰিলোকৰ ওপৰত সম্পূৰ্ণ জ্ঞান আছে। ত্ৰিলোক মানে হ'ল কামালোকা, ৰূপালোকা, অৰূপালোকা। এই চব লোকৰ ওপৰত ভগৱান বুদ্ধ জ্ঞানটো প্ৰাপ্ত হৈছে। আৰু কেৱল জ্ঞানটো প্ৰাপ্ত নহয়, এই ত্ৰিলোকৰ পৰা মুক্তি প্ৰাপ্ত হৈছে। লোকবিদু গুণটো আৰু একটা মিনিং আছে। এইটো হ'ল মানুহৰ শৰীৰ। মানুহৰ শৰীৰটো বি একটা লোকা হয়। ভগৱান বুদ্ধ এই লোকা ওপৰতেও সম্পূৰ্ণ ৰূপতে জ্ঞানটো প্ৰাপ্ত হৈছে।
এই লোকতে কেনেকুৱা লোভ উৎপন্ন হয়, খং কেনেকুৱা উৎপন্ন হয়, অজ্ঞান কেনেকুৱা উৎপন্ন হয়। এই সব কাৰণটোকে জানি সব লেতেৰা বস্তুটোকে ভগৱান বুদ্ধ দূৰ কৰি দিলে, নাশ কৰি দিলে। এইটো কাৰণে ভগৱান বুদ্ধকে লোকাবিদু কয়। অনুত্তৰো পুৰুষ ধাম সাৰথি, অনুত্তৰো পুৰুষ ধাম সাৰথি। তাৰ মিনিং হৈছে অনুত্তৰ মানে তুলনা কৰিব নোৱাৰে। অনুত্তৰ পুৰুষ ধাম, ধাম্মা यानी ট্ৰেইনাৰ, সাৰথি মানে লিড কৰি লৈ যোৱা ব্যক্তিকে কয় সাৰথি। যেনেকুৱা ৰথ চলোৱা ব্যক্তি ৰথটোকে য'তে লৈ যাব মন তাতে লিড কৰি লৈ যায়। ঠিক তেনেকুৱা ভগৱান বুদ্ধও এই সংসাৰতে আহি এনেকুৱা লিড কৰিছে যে চবকে সব দুখৰ পৰা মুক্তি হৈ নিৰ্বাণটোকে প্ৰাপ্ত হ'বলৈ ৰাস্তাটো দেখাইছে। ভগৱান বুদ্ধ নিজেও এই সংসাৰৰ পৰা মুক্তি হৈ নিৰ্বাণকে প্ৰাপ্ত কৰিছে আৰু আনগিনতি দেৱা মানুহো নিৰ্বাণ প্ৰাপ্ত হৈছে। এই সংসাৰতে এনেকুৱা লিড কৰা ব্যক্তি কোনোজন নাই। ভগৱান বুদ্ধ এনেকুৱা একজন ব্যক্তি এই সংসাৰত আহি সংসাৰত থকা যিমানবিধ দেৱা ব্ৰহ্মা মানুহৰ আনগিনতি প্ৰাণীবিলাকে লিড কৰি ট্ৰেইন কৰিখিনি নিৰ্বাণ পথৰ লৈ গৈছে। এই সংসাৰত বহুত ট্ৰেইনাৰ আছে, বহুত লিড কৰা ব্যক্তি আছে, কিন্তু ভগৱান বুদ্ধৰ নিচিনা লিড কোনোজন কৰিব নোৱাৰে, ট্ৰেইন কৰিব নোৱাৰে। সেইটো কাৰণে ভগৱান বুদ্ধ অনুত্তৰ পুৰুষ ধাম সাৰথি বুলি কয়। সত্তা দেৱ মনুষ্যানং, সত্তা দেৱ মনুষ্যানং অৰ্থটো হ'ল ভগৱান বুদ্ধ দেৱা और মনুষ্যৰ টিচাৰ হয়, গুৰু হয়। আমি ভগৱান বুদ্ধৰ কৈ থকা ত্ৰিপিটকতে দেখিবলৈ পায় আৰু শুনিবলৈ পায়। যেতিয়া ভগৱান বুদ্ধৰ দেশনাটো দিয়ে, এই সদ্ধম্মা দেশনাটো শুনিবলৈ বহুত দেৱা ব্ৰহ্মা মানুহ আহে এই সদ্ধম্মা দেশনা শুনিবলৈ। আৰু এই সদ্ধম্মা দেশনাটো শুনি শুনি বহুত দেৱা ব্ৰহ্মা মানুহৰ লাভ হৈছে, মুক্তি হৈখিনি নিৰ্বাণ প্ৰাপ্ত হৈছে। সেইটো কাৰণে ভগৱান বুদ্ধকে আমি সত্তা দেৱা মনুষ্যানং বুলি কয়। বুদ্ধ, ভগৱান বুদ্ধকে আমি বুদ্ধ নামতেও কয়। বুদ্ধ মানে কি? বুদ্ধ কোনে হয়? বুদ্ধ মানে যোনে আত্মজ্ঞানটোকে লাভ কৰিছে আৰু চাৰ আৰ্য সত্যটোকে ডিস্কভাৰ কৰি জ্ঞানটো প্ৰাপ্ত কৰিছে। এই জ্ঞানটো প্ৰাপ্ত কৰি মহাকৰুণা লগতে দয়া লগতে সকল প্ৰাণীটোকে একো শব্দ নলগাইখিনি স্পষ্ট ক্লিয়াৰ পৰিপূৰ্ণ ৰূপতে মুক্তি ৰাস্তাটোকে খুলি দিলে, কৈ দিছে। এনেকুৱা মহাকৰুণা দয়া থকা ব্যক্তিকে বুদ্ধ বুলি কয়। হে বুদ্ধ হয়। ভগৱা, ভগৱা অৰ্থটো হৈছে, মিনিংটো হৈছে ভাগ্য ৰাগ ভাগ্য দোষ ভাগ্য মোহতি ভগৱা। যোনে ৰাগটোকে লোভাটোকে শেষ কৰি দিলে, নাশ কৰি দিছে, যোনে
দোষাটোকে খংটোকে শেষ কৰি দিলে, নাশ কৰি দিছে। আৰু যোনে মোহটোকে শেষ কৰি নাশ কৰি দিলে, এইটোকে আমি ভাগৱা বুলি কয়। সেইটো কাৰণে আমি বুদ্ধকে ভগৱান বুদ্ধ বুলি কয়। এই ৯ গুণৰ ওপৰত শুনি, জানি, বুজি, চিন্তন মনন কৰি যোনে শ্ৰদ্ধাটোকে জগাই উৎপন্ন কৰে, বাঢ়ি দিয়ে, শ্ৰদ্ধা বঢ়ায়, এই চব ভগৱান বুদ্ধৰ কাৰণেই জগায়, ভগৱান বুদ্ধৰ ওপৰতে জগায়। যোনে সংসাৰৰ অন্ধকাৰটোকে দূৰ কৰি মুক্তিৰ ৰাস্তাটো খুলি দিছে। তো এনেকা ভগৱান বুদ্ধৰ চৰণতে যাবলৈ, পালন কৰিবলৈ ভাগ্য আমি চবকে পাইছে। সাধু সাধু সাধু।